हेलो फ्रेंड्स এখন স্বাগতম কৰিছোঁ দীপ ৰায় চেনেললৈ তো আজি আপোনালোকৰ শুভ বছৰৰ আপোনালোকৰ সকলোকে শুভেচ্ছা কামনা কৰিলোঁ আশা কৰিছোঁ সকলোৱে ভাল আছে বুলি তো আজি মই নতুন বছৰৰ ষ্টাৰ্টিঙতে আপোনালোকক এটা ধুনীয়া এটা ভিডিঅ' দিবলৈ বিচাৰি আছোঁ আৰু আপোনালোক প্লাছ বহুত হেল্পফুল হ'ব মই আগতে কৈ আছোঁ এই ভিডিঅ'টো আপোনালোকৰ বহুত হেল্পফুল ভিডিঅ' হ'ব আপোনালোকে যোনবোৰ এপ্লিকেশ্যন প্ৰিফাৰ কৰিব নোৱাৰে বা কিনিব নোৱাৰে তো এইবোৰ এপ্লিকেশ্যন টোটেলি আপোনালোকে ফ্ৰীতে পাব আৰু মই আপোনালোকক গোটেইখিনি ভিডিঅ' আগত দেখুৱাইছোঁ তো আজি মই দুটা এপ্লিকেশ্যন দেখুৱাম এটা এপ্লিকেশ্যনত হ'ল আপোনালোকৰ যোনবোৰ প্ৰিমিয়াম ভাৰ্চন আছে ন সকলোবোৰ বস্তু ফ্ৰীতে পাব আৰু দুই নম্বৰ এপ্লিকেশ্যনটো হ'ল আপোনালোকৰ যোনবোৰ এক্সটেণ্ড মানে আপোনালোকৰ যোনবোৰ কোনো প্লে ষ্ট'ৰত বা হেৰিত নাপায় সেইবোৰ এপ্লিকেশ্যন আপোনালোকে ইজিলি তাত বিচাৰিলে পাই যাব পাৰিব তো আশা কৰিলোঁ সকলোৱে ভিডিঅ'টো লাষ্টলৈকে চাব আৰু এই ভিডিঅ'টো আপোনালোকৰ কিন্তু বহুত কামৰ হ'ব আগতে কৈ আছোঁ তাৰ লগত মই আৰু এটা এপ্লিকেশ্যন ডাউনলোড কৰি দেখুৱাম যোনটোৰ দ্বাৰা মই এডিটিং কৰোঁ সকলোৱে মোক কৈ আছিল কি মোক সেই ভিডিঅ'টো মানে ভিডিঅ' যেতিয়া এডিট কৰোঁ উইদাউট লগো কেনেকৈ কৰোঁ তো সেইটো বাবে মই আপোনালোকক এটা সৰুকৈ জাষ্ট কেনেকৈ ডাউনলোড কৰে সেইটো দেখুৱাই দিম আৰু বাকী এডিটিংখিনি আপোনালোকে শিকি ল'ব পাৰিব বেলেগ ভিডিঅ'বোৰ চাই বেলেগৰ পৰা এইটো ইমান হেৰি নাই তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ হেল্ল' ফ্ৰেণ্ডছ তো ফাৰ্ষ্টত আপোনালোকে গুগল চাৰ্চ বাৰত যাই ল'ব আৰু ইয়াত মাৰিব চাৰ্চ কৰিব হেপী মোড তো হেপী মোড চাৰ্চ কৰাৰ পাছত আপোনালোকৰ যোনটো ফাৰ্ষ্ট এপ্লিকেশ্যন ৱেবছাইটটো অ'পেন হৈ আহিব তো সেইটো আপোনালোকে অ'পেন কৰি ল'ব তো মই নেট অন কৰি লওঁ নেট অন কৰা নাই সেইটো বাবে মই আপোনালোকৰ নেটটো অন কৰি ল'ব লাগিব তো নেটটো অন কৰাৰ পাছত আপোনালোকে যোনটো ফাৰ্ষ্ট লিংক আহিব ন হেপী মোড তো সেইটোৱে আপোনালোকে ক্লিক কৰি ল'ব আৰু ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত ডাউনলোডৰ অপশ্যন পাব তো সেই ডাউনলোডৰ অপশ্যনটো ডাউনলোড কৰি ল'ব পাৰিব এপ্লিকেশ্যনটো তো মই অলৰেডি ডাউনলোড কৰা আছে তো সেইটো বাবে মই ডাউনলোড কৰি দেখুওৱা নাই তো মই এইটোৱে এপ্লিকেশ্যন হয় হেপী মোড ইয়াত আপোনালোকে যিকোনো বস্তু লাগে যিকোনো এপ্লিকেশ্যন গোটেইখিনি ফ্ৰীত পাব মই আগতে কৈ আছোঁ এইখিনিত আপোনালোকে যি এপ্লিকেশ্যন লাগে ন গোটেইখিনি টোটেলি ফ্ৰী পাব আৰু আপোনালোকে পূৰা এনজয় কৰিব পাৰিব এইটো এপ্লিকেশ্যনটোত আৰু আপোনালোকৰ এইটো কিন্তু আজি বহুত হেল্পফুল হ'ব কাৰণ কিয় চাওক বহুত মানুহে আছে এনেকুৱা এপ্লিকেশ্যন থাকে যোনবোৰ প্ৰিফাৰ কৰিব নোৱাৰে বা পঢ়াৰ মন থাকে বা বহুত এডুকেশ্যন এনেকুৱাও হেৰি আছে এপ্লিকেশ্যন যোনবোৰ মানুহে মানে প্ৰিফাৰ কৰিবলৈ নোৱাৰে তো সেইটো বাবে মই এপ্লিকেশ্যনটো ৰিভিউ দি আছোঁ যাতে আপোনালোকে সকলোৱে নতুন বছৰৰ পৰা নতুন হেৰি কৰি আপোনালোকৰ এই এপ্লিকেশ্যনটোৰ দ্বাৰা আপোনালোকৰ নিজৰ আপকামিং এডুকেশ্যন পাৰ্টটো বঢ়াব পাৰিব তো ইয়াত অনলি এডুকেশ্যনৰ এইবোৰো নাই আপোনালোকৰ গেমিং যিমানখিনি আছে ন স্ক্ৰিপ্ট হেকিং এইবোৰ গোটেইখিনি পাই যাব অলৰেডি ইয়াত মাৰ্জ হৈ থাকে হেকিঙৰ তো সেইখিনি আপোনালোকে পাই যাব তো মই এতিয়া আপোনালোকক 2 নম্বৰ এপ্লিকেশ্যনটো দেখুৱাব গৈ আছোঁ তো চাওক তো এই এপ্লিকেশ্যনটোৰ নাম হ'ল 9apps তো 9appছত আপোনালোকে বহুত এপ্লিকেশ্যন পাই যাব যোনবোৰ প্লে ষ্ট'ৰত লিষ্টিং নাই তো সেইখিনি এপ্লিকেশ্যন বহুত এক্সট্ৰা অৰ্ডিনাৰী এপ্লিকেশ্যন কেইটামান পাই যাব ইয়াত আৰু বহুত ভাল এপ্লিকেশ্যন ইয়াত আছে আৰু নট অনলি ভাল এপ্লিকেশ্যন আপোনালোকৰ যোনবোৰ এপ্লিকেশ্যন হেৰি প্লে ষ্ট'ৰত বিচাৰি নাপায় যোনবোৰ মানে আগত আছিল বাট এতিয়া নাই লিষ্টিঙত তো এইখিনি এপ্লিকেশ্যনো আপোনালোকে 9appছত পাই যাব আৰু ইয়াৰ দ্বাৰা আপোনালোকে বহুত ধুনীয়া এপ্লিকেশ্যনবোৰ এনজয় কৰিব পাৰিব যেনেকুৱা এটা আছে কাইনেমা যোনটো মানে চিনেমা এডিটিঙৰ বাবে ভাল হয় আৰু এপ্লিকেশ্যনটোও বহুত ভাল হয় তো এনেকুৱা এক্সট্ৰা অৰ্ডিনাৰী এপ্লিকেশ্যনবোৰ ইয়াত আপোনালোকে পাই যাব তো এতিয়া মই আপোনালোকক এটা এপ্লিকেশ্যন ডাউনলোড কৰি দেখুৱাম ইয়াৰ পৰা নহয় যোনটো আপোনালোকৰ এয়া হেপী মোড এপ্লিকেশ্যন আছে তো মই তাৰ পৰাই এটা এপ্লিকেশ্যন ডাউনলোড কৰিও দেখুৱাম আৰু এতিয়া ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ এপ্লিকেশ্যনবোৰ চাই ল'ব পাৰিব বহুত এপ্লিকেশ্যন আছে তো এতিয়া বলক মই আপোনালোকক হেপী মোডত লৈ গৈ আছোঁ আপোনালোকক এতিয়া যোনটো মানে চবেই মোক কৈ থাকে কেনেকুৱা মানে মই ভিডিঅ' এডিটিং কৰোঁ তো এতিয়া আপোনালোকে জাষ্ট ওপৰ বাৰত কাইনমাষ্টাৰ মাৰি দিব কাইনমাষ্টাৰ মাৰাৰ পাছত আপোনালোকৰ এটা এপ্লিকেশ্যন এনেকুৱা শ্ব' হৈ আহিব তো সেইটোকে ডাউনলোড কৰি ল'ব আৰু এইটো টোটেলি প্ৰিমিয়াম ভাৰ্চন হয় আপোনালোকে ইয়াত যিমান প্ৰিমিয়াম কোৱালিটি আছে গোটেইখিনি আপোনালোকে ইয়াত ফ্ৰীতে পাই যাব তো মোৰ অলৰেডি ডাউনলোড কৰা হৈ গ'ল তো সেইটো বাবে চাওক ডাউনলোড কৰাৰ পাছত চাবলৈ এনেকুৱা লাগিব আপোনালোকে এনেকুৱা অ'পেন কৰি ল'ব এপ্লিকেশ্যনটো আৰু এপ্লিকেশ্যনটো অ'পেন কৰি লোৱাৰ পাছত আপোনালোকে ইয়াত ভিডিঅ' এডিটিংখিনি কৰিব পাৰিব আপোনালোকৰ টিকটকৰ বাবে হ'লে টিকটকৰ বাবে এডিট কৰিব পাৰিব বা ইউটিউবৰ বাবে হওক বা যিকোনো কামৰ বাবে আপোনালোকে ভিডিঅ'খিনি এডিট কৰিব পাৰিব বহুত ইজি হয় এডিটো কৰা আৰু আপোনালোকৰ যদি এডিটিঙৰ ভিডিঅ' লাগে তো প্লিজ এটা কমেণ্ট কৰি দিব মই আপোনালোকৰ বাবে ইজি মাধ্যমত এডিটিং কেনেকৈ কৰে মই দেখুৱাই দিম
তো আজিৰ ভিডিঅ'টো ইমানকণলৈকে আছিল তো ইয়াত থকা সকলোবোৰ এপ্লিকেশ্যন আপোনালোকৰ ৱৰ্কিং হয় আপোনালোকে চাগে চাইছে গেৰিনা ফ্ৰী ফায়াৰ যোনটো আছে এইবোৰো পাব আৰু প্লাছ পাবজিৰো হেকিং ভাৰ্চনখিনি আছে কিন্তু আপোনালোকে এইটো ইউজ কৰাৰ আগত আপোনাৰ আইডিটো এবাৰ হেৰি কৰি ল'ব সেইটোৰো প্ৰচেছ বেলেগ থাকে যেতিয়া আপোনালোকে হেকিং ইউজ কৰি খেলিব তো ইয়াতো আপোনালোকে হেকিং এপ্লিকেশ্যনবোৰ পাই যাব যোনবোৰ দ্বাৰা আপোনালোকে আনলিমিটেড কইন প্লাছ এণ্টেনা হেকিং বহুত ধৰণৰ এইবোৰ আছে ন গেমৰ হেকিং তো সেইবোৰ আপোনালোকে তাত পাই যাব আৰু প্লাছ যোনবোৰ মোড এপ্লিকেশ্যন আছে ন ভিডিঅ' এডিটৰ বা যিকোনো আপোনালোকৰ এপ্লিকেশ্যন লাগে প্লে ষ্টৰত ধৰক পইচা দি আছে তো পেইড এপ্লিকেশ্যনবোৰ আপোনালোকে জাষ্ট তাত চাৰ্চ কৰি ফ্ৰীতে উপভোগ কৰিব পাৰিব আশা কৰিলোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাইছে বুলি আৰু যদি আপকামিং এনেকুৱা ভিডিঅ' পাই থাকিব লাগে আৰু এনেকুৱা নলেজেবল প্লাছ আৰ্টৰ ভিডিঅ' যদি পাব লাগে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগতীয়াকৈ মই এনেকুৱা ভিডিঅ' আৰু এৰি থাকিম আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাইছে বুলি থেংকছ ফৰ ৱাচিং গুড বাই টেক কেয়াৰ